স্বাগতম জানাইছোঁ মোৰ নতুন চেনেল ব্লগ আলোচনালৈ। আমি আহিছোঁ আজি পাপুমপাৰা জিলাৰ ওলমা দলঙলৈ। কেনেকুৱা লাগে চাওঁ। প্ৰথম টাইম বহুত দিনৰ মূৰত চাবলৈ আহিছোঁ। এইটো বহুত ধুনীয়া জেগা, পাহাৰীয়া এলেকা, একদম ধুনীয়া পাহাৰ। ইয়াত পিকনিকৰ কাৰণে একদম ধুনীয়া স্থান আছে। আহকচোন আমি অকণমান আগবাঢ়ি যাওঁ। আমি আহি ওলমা দলঙত উপস্থিত হৈছোঁহি। এইখনে সেই ওলমা দলংখন। আমি তাৰ ওপৰলৈ এতিয়া গৈ আপোনালোকক তাৰ ওপৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম। ফাইনেলি আমি পালোহি ওলমা দলংখন। আহক আমি আগবাঢ়ি যাওঁ। বহুত পুৰণা দলং। পালোহি। ভয় লাগিছে তথাপিতো। আহক আমি অকণমান আগবাঢ়ি যাওঁ। সময়সূচীত অলপ বস্তুবোৰ পুৰণা হৈ গৈছে। তাত যথেষ্ট মানুহ হয় পিকনিকৰ সময়ত। জানুৱাৰী টাইমত 1 জানুৱাৰীৰ দিনা ধুনীয়াকৈ খাব পাৰে। বহুত দীঘল, যথেষ্ট দীঘল দলং। এখন আকৌ নতুনকৈ নিৰ্মাণ হৈ আছে অলপ বেলেগ চাইডে। ফাইনেলি আমি পালোহি। আকৌ এইটো পাৰলৈ যাবলৈ চেষ্টা কৰিম। যথেষ্ট দীঘল। আমি আকৌ আপোনালোকক পাছফালৰ পৰা দেখাবলৈ ব্যৱস্থা কৰিম। তলফালে আমাৰ 4জন সহযোগী আহিছে। আমি তললৈ দেখুৱাবলৈ ব্যৱস্থা কৰিম। যথেষ্ট দ। আমাৰ এইফালে বনাই আছে, নতুনকৈ নিৰ্মাণ কৰি আছে। আমাৰ ইয়াৰ ৰাজু আছে। কেনেকুৱা লাগিছে দলংখনত? ভাল লাগিছে, বহুত দিনৰ মূৰত আহি পেলাই দলংখনত। আমাৰ সৌৰভ আছে, ডাঙৰ ভাইটি। কেনেকুৱা লাগিছে আহি? ভালে লাগিছে, বহুত ভাল লাগিছে। আকৌ আমি দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া যাবলৈ ওলাইছোঁ, তো পাৰ হ'বলৈ আহিছোঁ। পাৰ হৈছোঁ আৰু আমাৰ বাইক আছে তলত। আৰু কি ক'ম, ভাল লাগিছে।
ফাৰ্ষ্ট টাইম উঠিছোঁ এইখন দলঙত, আগতো উঠিছোঁ বেলেগত, কিন্তু এইখনত ফাৰ্ষ্ট টাইম উঠিছোঁ। তো যথেষ্ট হিলিছেও, তলত কামো কৰি আছে। তো আজিলৈ আৰু ইমানতে সামৰণি কৰিছোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰক, কমেণ্ট কৰক। কোনটো পাৰ্ট বেছি ভাল লাগিলে, জেগাটো যদি নামটো ডিটেইলছ জানিব বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰক। তো আজিলৈ ধন্যবাদ। আমাক ইমানখন সহায় কৰাৰ কাৰণে ভাল লাগিলে। থেংক ইউ। আগলৈ সহায় কৰি দিবা দেই।